আজি আহিছোঁ আমি বিশ্বকৰ্মা পূজা খাবলৈ। ক'ত খাবলৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া সেই চাহখিনি খাই আহিলোঁ। চাহখিনি খাই লৈ মানে চাহৰ লগত কি আছিলে আপোনাৰ প্লেটখনকে দিয়কচোন। মোৰ প্লেটখন খাই হ'ল, পাহৰিলোঁ ভিডিঅ' এটা বনাম বুলি। চাওঁ আপোনাৰ প্লেটখন দেখুৱাই দিয়কচোন কি কি আছিলে। ইয়াত আছিলে বুনিয়া, ভুজিয়া আৰু লাল চাহ। লোকৰ প্লেট, মোৰ নহয়, মই খাই হ'ল। তাৰপৰা এতিয়া পূজা ভাগ দেখাম, চাই থাকক। অহা সময় হ'ল, আহি কথা বতৰা পাতিলোঁ, পাহৰি থাকিলোঁ। মোক ঘপককৈ মনত পৰিলে মই ভিডিঅ' এটাই বনাব পাৰোঁ। কেনেকৈনো ক'ত বিশ্বকৰ্মা পূজা খালোঁ হয় নে নহয়? এতিয়া আপোনালোক দেখাব লাগিব। তাকে অলপ দেৰি ৰ'ব লাগিব, মানুহ ভিৰ হৈ আছে। যিহেতু মই পূজাৰ ভিতৰলৈ সোমাই যোৱা নাই, আমাৰ দেউতা ঢুকুৱা বছৰ হোৱা নাই। বেলেগৰ হতুৱাই হ'লেও ভিতৰত অকণ কি হৈছে কি নাই হোৱা দেখাম পূজা। বাকী এতিয়া বাহিৰৰখিনি দেখুৱাব পাৰোঁ, অকণমান দেৰিকৈ দেখাম। মানুহ আছে, কথা পাতিম দেই, দেখাই আছোঁ। খুৰীয়ে কি কৰিছে? তামোল কাটিছে, তামোল কাটি আছে। ভিডিঅ' এটা কৰি থৈছোঁ, আপোনালোকক দেখাই দিম। তাৰপৰা ইফালে খুৰাই খিচিৰিৰ কাৰণে ভাজি বনাই আছে ন খুৰা? এয়া ৰাতি ভাত নাখালোঁ। আৰু এক বছৰলৈ যাব আৰু